প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই এটা দুখৰ খবৰ পাই মনটো বহুত বেয়া লাগিল। খবৰটো কি জানেনে? বেহাৰবাৰী আউটপোষ্টৰ প্ৰিয় অভিনেতা মোহনৰ আজি হঠাৎ হাত আৰু ভৰি ভাগিল। এই খবৰটো বেহাৰবাৰী আউটপোষ্টৰ কে ছাৰ এটা পোষ্টযোগে জনাইছে। খবৰটো পাই মনটো বহুত বেয়া লাগিল। আচলতে খবৰটো সঁচাকৈয়ে অভিনয় নে সঁচাকৈয়ে মোহনৰ হাত ভৰি ভাগিল, সেইটো যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। কে ছাৰে দিয়া পোষ্টটোত বহুতে কমেণ্ট কৰিছে যে অভিনয় নেকি নে সঁচাকৈয়ে মোহনৰ হাত ভৰি ভাগিল। যদি মোহনৰ সঁচাকৈয়ে হাত ভৰি ভাগিল তেন্তে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ যাতে মোহনক সোনকালে সুস্থ কৰি উঠায় ভগৱানে। ধন্যবাদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে মোহনক সোনকালে সুস্থ কৰি তোলে। ধন্যবাদ।